এই মুখ্যমন্ত্ৰীক যেটো সময়ত আপোনাৰ ৰাইজে সমালোচনা কৰি আছে এই সময়ছোৱাত মুখ্যমন্ত্ৰীক বচাবৰ কাৰণে একাংশই দালালি কৰিছে পণ্ডিতালি দেখুৱাইছে তেওঁলোকে মুখ্যমন্ত্ৰীক আস্থাত ৰাখিব লাগে বুলি কৈছে বিশ্বাসত ৰাখিব লাগে বুলি কৈছে এসআইটিক আস্থাত ৰাখিব লাগে বুলি কৈছে এসআইটিক আস্থাত মানুহে ৰাখিলেহেঁতেন যদিহে সিংগাপুৰত ঘটনাস্থলীত গৈ তথ্য প্ৰমাণ উদ্ঘাটন কৰাৰ কামত আজি লাগিলহেঁতেন তেতিয়া আমি আস্থাত ৰাখিলোহেঁতেন এটা কোনটো ভিত্তিত কি কাৰণে আমি আসলতে এসআইটিক বিশ্বাসত ৰাখিম হিমন্ত বিশ্ব শৰ্মাক আমি বিশ্বাসত ৰাখিম যেটো সময়ত সমগ্ৰ অসমৰ সকলো মানুহে জাতি ধৰ্ম সকলো মানুহে সকলো অসমীয়া যেটো সময়ত জুবিনদাৰ ন্যায় বিচাৰিছো এই সময়ত মুখ্যমন্ত্ৰীয়ে মুছলমানৰ সংখ্যা বাঢ়িছে বুলি কৈছে সেইবিলাক ইছ্যু ডাইভাৰ্টৰ কাৰণে কোৱা নাই জানো আজি কেনেকুৱা ধৰণে হিন্দু মুছলমানৰ ৰাজনীতিৰ ঘপককে তেওঁ ইয়াত প্ৰডিউস কৰি দিলে সেই কথা বতৰাবিলাক আপোনালোকে লক্ষ্য কৰিছে নাই গতিকে এই সামকানু মহন্তৰ একেবাৰে নিজৰ মানুহ মুখ্যমন্ত্ৰী সেই কাৰণে যিকোনো প্ৰকাৰে মানে তেওঁলোকক মৃত্যুদণ্ডৰ পৰ্যায়লৈকে হত্যাকাৰী হিচাপে আমি ৰাইজে যেটো বিচাৰি আছো যে হত্যাকাৰীৰ শাস্তি মৃত্যুদণ্ড সেয়া ফাঁসিয়ে হওক লাগিলে মৃত্যুদণ্ডই হওক যিয়ে নহওক বা যাৱজ্জীৱন কাৰাদণ্ড সেই পৰ্যায়ত আমি চিন্তা কৰি আছো কিন্তু মুখ্যমন্ত্ৰীয়ে আমাৰ মনত থকা যেটো আসলতে অগ্নি কালপিট বিলাকৰ বিৰুদ্ধে আমাৰ মনত যে একুৰা জুই জ্বলি আছে আমাৰ হিয়াৰ ৰামথু আমাৰ জাতীয় সম্পদ আমাৰ হিয়াৰ স্পন্দনক যে তেওঁলোকে সিংগাপুৰত হত্যা কৰিলে সেই অগনি আমাৰ জ্বলি আছে কালপিটৰ বিৰুদ্ধে হেতু নুমাবৰ কাৰণে আপুনি মিঠাতেল ফ্ৰীকে দিয়া নিমখ ফ্ৰীকে দিয়া আজি আলু দাইল ফ্ৰীকে দিয়া চাকৰি দিয়া আজি আপোনাৰ মুছলমানৰ সংখ্যা 38% বৃদ্ধি হোৱা এই কথা বতৰাবিলাক আপুনি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আৰম্ভ কৰিছে আজি মুছলমানৰ জনসংখ্যা বাঢ়িছে মুছলমানৰ জনসংখ্যা নবঢ়াবৰ কাৰণে বা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে 2016 চনৰ পৰা আপোনালোকৰ ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে ন কোনখন আইন আনিলে মানে এনেকুৱা খং উঠি আছে ন এই মুহূৰ্তত ব্ল্যাকমেইল নকৰিব সেই কথাটো আমি স্পষ্ট কৰি দিছো মুছলমানৰ জনসংখ্যা বাঢ়িছে আপোনালোকে ঘোড়া ঘাস খাটি আছিল নেকি মানে ঘোড়া ঘাস কাটি আছিল আপোনালোকে ইমান দিনে কি কৰি আছিল আপোনালোকৰ আইনখনৰ নামটো কি মুছলমানৰ জনসংখ্যা ৰোধ কৰিবৰ কাৰণে ৰাইজক যে ভয় খুৱাইছে কেলে জুবিনদাৰ ন্যায়ৰ দাবীটো উত্থাপন কৰাৰ কাৰণে মানুহৰ মন মগজু বিপথে পৰিচালিত কৰিবৰ কাৰণে এতিয়া আপুনি মুছলমানৰ জনসংখ্যা বাঢ়িছে সেই কনসেপ্টটো মানুহৰ মনত সেটিং কৰিব খুজিছে নহব দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত হৈ গল আপুনি যিমান কথা কক লাগিলে যিমান কথা কক যিমান প্ৰলোভন নিদিয়ক কিয় যিমান হিন্দু মুছলমানৰ ৰাজনীতি নকৰক কিয় এইবিলাক সব উফৰি যাব জুবিনদা আপোনাৰ ধৰ্মীয় পলিটিক্সৰ উৰ্ধত এতিয়া আপোনালোকে দেখিছে এটা কথা জুবিনদাৰ মৃত্যুৰ পাছত ধাৰাবাহিকভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বিলাকত আমি দেখিছো যে সৰ্বধৰ্মৰ তাত পাঠ হৈছে প্ৰাৰ্থনা সভা হৈছে আজি এই সময়ছোৱাত আজি মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান কৰি মানুহক ব্ল্যাকমেইল কৰি আছে নহব সেই কথা স্পষ্ট কৰি দিছো আপুনি যিয়ে নকৰক আমাৰ বেলেগ একো কথা এই মুহূৰ্তত নুশুনো জুবিন গাৰ্গৰ ন্যায় লাগে সেই কথাটো আমাৰ স্পষ্ট হেতু হৈছে ষ্ট্ৰেট ফৰৱাৰ্ড কথা বেলেগ আমি একো কথা বুজি নাপাওঁ এতিয়া বেলেগ একো কথা বুজি নাপাওঁ